হাই ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকৰ ভাল নাই? আমি আজি আঠখিলীয়া নামঘৰলৈ আহিছোঁ। এয়া আঠখিলীয়া নামঘৰত আহি আমি চাকি বন্তি জ্বলাইছোঁ। সকলো আমি ফেমিলিয়ে চাকি জ্বলাইছোঁ। আমি যিমানখিনি গৈছিলোঁ, তাৰপিছত আমি নমো কৰিলোঁ। গৈ এতিয়া আমি নমো কৰিছোঁ আৰু তাৰপাছত আমি এয়া সেৱা ল'লোঁ। সকলো ৰাইজে মিলি কৰি সেৱা লৈ তাৰপিছত আমি বোলো এনেই ফটককৈ ভিডিঅ' এটা বনালোঁ। বাবা আপুনি আমাৰ লগত পাতিব আছে বহি। ভিডিঅ'টো আপোনালোকে ষ্টপ নকৰিব, সকলোখিনি ভিডিঅ' সম্পূৰ্ণকৈ চাবচোন, তেতিয়া সকলোখিনি বুজি পাব। এয়া আমি সেৱা চেৱা লৈ বহি আছোঁ এতিয়া বিন্দাছ। তাৰপৰা আমি এতিয়া আকৌ ইফালে চাবগৈ লাগিব ক'ত কি আছে। আৰু যিহেতু আঠখিলীয়া নামঘৰলৈ আহিছিলোঁ, বিশেষকৈ চাবলগীয়া নাই। আৰু এইকেইটা এয়া আমাৰ নামঘৰ, এইবোৰ আমাৰ গাঁৱৰ মানুহখিনি, আমি যিমানখিনি লগত গৈছিলোঁ। ইয়াকে মেইন নামঘৰ মুখৰ আগৰডোখৰ এইখন বহুত চক। এয়া আমি ওলাই আহিলোঁ। আপোনালোকে ডাঙৰ সঁহাৰি এখন নিশ্চয় দেখিছে। এইখন চাই লওক, এইখন আমাৰ ডাঙৰ সঁহাৰি এখন। আঠখিলীয়া নামঘৰ ডাঙৰ সঁহাৰি দুখন আছে। এই দুখন পকাৰে বনাই থৈছে। যিহেতু এয়া আমাৰ ফেমিলি। মই ভিডিঅ' মাৰি কেমেৰা মাৰি আছোঁ আৰু ফটো। চব আমাৰ সকলোৱে ফটো লোৱা, চেলফি লোৱা ব্যস্ত। যিহেতু আহিছে তাকে ল'ৰাটো ভিডিঅ' বোলে বনাই দিব লাগে, তাকে লগত ভিডিঅ' বনাই দিছোঁ গোটেইখিনি। হাই সকলো ফ্ৰেণ্ডছ, নমস্কাৰ। আপোনালোকে আঠখিলীয়া নামঘৰত কোন কোন আহিছে? এইফালে বোলে কাছমাৰী জেংবিহু পাৰ্টি কেমেৰা মাৰি আছে। আমি যিমান কেইজন গৈছিলোঁ, আমি সিমানকেইজনে এয়া সকলোৱে নিজৰ নিজৰ প'ষ্ট দি আছে। মই বোলে মোবাইলটোকে লৈ পেলাই বোলে ঘূৰাই আছোঁ। এইজনী আমাৰ সুস্মিতা, আমাৰ বেটা টিকলি চাপৰ মানুহ যে দেখি পোৱা নাযায়। যিহেতু এইখন আগফালে নামঘৰটো আগফালে চব পৰিৱেশটো। হেল্ল', নমস্কাৰ গাইজ, কি খবৰ? ভালে আছেনে আপোনালোকে? আমি আঠখিলীয়া নামঘৰলৈ বুলি আহিলোঁ আজি। এইটো ড্ৰেছত কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন। আমাৰ পৰিয়াল আহিছে আৰু আহিছে। যিহেতু আৰু ভিডিঅ'টো আপোনালোকে যদি প্ৰথমবাৰ শেষলৈকে চাব, তেতিয়াহে সকলোখিনি বুজি পাব, দেখি পাব। ভিডিঅ'টো আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আপোনালোকে ভিডিঅ'টো চাইহে লাইক নকৰে, কমেণ্ট নকৰে, শ্বেয়াৰ নকৰে। কমেণ্ট কৰিব, ভাল ভাল কমেণ্ট কৰিব, বেয়া কমেণ্ট নকৰিব। আৰু ভিডিঅ'টো পাৰিলে 10জনক শ্বেয়াৰ কৰি দিব, যিসকলে আমাৰ আঠখিলীয়া নামঘৰলৈ আমি চাই কৰি সকলোখিনি সামৰণি মাৰিলোঁ। এতিয়া ওলাই আহিলোঁ। মস্ত বোম ডাঙৰ হাতী। এইফালে একটা হাতী আছে, এইফালে একটা আছে মস্ত বোম ডাঙৰ ডাঙৰ হাতী। সেইফালে চাহ মোবাইলত আপোনালোকে কোনে কোনে আঠখিলীয়া নামঘৰলৈ নাই অহা বা জনাবচোন। আমি আমাৰ ফেমিলি আৰু গাঁৱৰ মানুহখিনি আমি সকলোৱে আছোঁ। ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।